অসমত পুনৰবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশে ৰাজ্য। মুখ্যমন্ত্ৰীয়ে আজি কয়, ৰাইজৰ আশীৰ্বাদত আমি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিম। যোৱাটো কাৰ্যকালত পথ, দলং, শিক্ষা আৰু স্বাস্থ্য খণ্ডত হোৱা পৰিৱৰ্তনৰ বাবে জনতাই পুনৰ আস্থা প্ৰকাশ কৰিছে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। অৰুণোদয়, আয়ুষ্মান ভাৰত আৰু নিযুক্তি অভিযানক লৈ চৰকাৰে আগন্তুক দিনত অধিক গুৰুত্ব দিব। অসমত পুনৰবাৰ বিজেপি চৰকাৰ। ৰাইজৰ বিপুল সমৰ্থনত একেৰাহে তৃতীয়বাৰৰ কাৰণে শাসনলৈ আহিছে বিজেপি মিত্ৰজোঁট। মুখ্যমন্ত্ৰীয়ে কয়, এই জয় অসমৰ 3.5 কোটি ৰাইজৰ জয়। যোৱা 5 বছৰত আমি যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ তাক দুগুণ গতিত আগবঢ়াই নিম। ডাবল ইঞ্জিন চৰকাৰে প্ৰতিটো ঘৰত প্ৰগতিৰ পোহৰ বিলাব। অৰুণোদয় আঁচনিৰে 27 লাখ মাতৃক প্ৰতিমাহে সাহায্য, 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি, মিছন বসুন্ধৰাৰে ভূমিহীনক মাটিৰ পট্টা, এই সকলোবোৰ কামৰ বাবেই ৰাইজে পুনৰ বিজেপিক নিৰ্বাচিত কৰিছে। আগন্তুক 5 বছৰত অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অনাৰ লক্ষ্যৰে চৰকাৰে কাম আৰম্ভ কৰিব। ৰাইজৰ ভোটত পুনৰ বিজেপি। উন্নয়ন, সুশাসন আৰু সবকা সাথ সবকা বিকাশৰ বাবে অসমবাসীয়ে দিলে তৃতীয়বাৰৰ বাবে সুযোগ। জয় আই অসম।